নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি মই আপোনালোকক এমব্ৰইডাৰী কৰা কাপোৰ এযোৰ দেখাম তাৰ বাবে মই এয়া পিংক কালাৰ ৰিবন আৰু য়েলো কালাৰ ৰিবন আৰু গ্ৰীণ কালাৰ ৰিবন লৈছিলোঁ আৰু এয়া ফুলত দিবৰ বাবে মণিগুটি লৈছিলোঁ যেনেকুৱা ডিজাইন লাগে আপোনালোকে তেনেকুৱা বনাই ল'ব মই এই কলকি ডিজাইনটো লৈছিলোঁ এয়া গ্ৰাফ পেপাৰ দি আপোনালোকে এনেকৈ যেনেকুৱা ডিজাইনৰ কৰিব বিচাৰে তেনেকুৱা লৈ ল'ব আৰু আপোনালোকক এখন কেঁচি লাগিব কাটিবৰ বাবে আৰু বেজি লৈ ল'ব এটা ৰিবন ভৰাবৰ বাবে লৈছোঁ এটা সৰু বেজি মণিগুটিটো চিলাই দিবৰ বাবে এয়া আপোনালোকক কি কি বস্তু লৈছিলোঁ মই দেখাইছোঁ আৰু এতিয়া মোৰ কাপোৰযোৰ আপোনালোকক দেখাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আহকচোন মোৰ কাপোৰযোৰ দেখাওঁ আপোনালোকক মিক্স পাটৰ কাপোৰ হয় আৰু ইয়াত মই ৰিবন এম্ব্ৰইডাৰী দিছোঁ এনেকৈ কলকি ডিজাইনটো আপোনালোকক দেখাইছোঁ ৰিবন এম্ব্ৰইডাৰী ফুলপাহৰ ওপৰত মণিগুটি লগাই দিছোঁ এইটো চাদৰৰ আঁচলটো আৰু সাইড কেইটা তেনেকৈ সৰু সৰু কৰি দিছোঁ এইটো সাইডটো এটা সাইড কেইটা কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু বুকুত পৰা এইটো অলপ ডাঙৰ কৰি দিছোঁ এইডোখৰ বুকুত পৰিব এনেকৈ এইখন চাদৰখন আপোনালোকক দেখালোঁ এইখন মেখেলাখন আপোনালোকেও এনেকৈ সহজভাৱে এযোৰ নিজৰ বাবে তৈয়াৰ কৰি ল'ব পাৰে হাতেৰে কৰা কিমান কষ্ট আপোনালোকে কৰাসকলে জানেই তথাপিও সময় দিয়ে নিজৰ বাবে এযোৰ কাপোৰ তৈয়াৰ কৰি ল'ব পাৰে হাতেৰে কৰা কাপোৰ পিন্ধিও ভাল লাগে আৰু সকলো মানুহে ভালেই পায় আজিকালিতো এনেকুৱাবোৰ হাতে কৰা ডিজাইনে চলি আছে সেইবাবে ময়ো কাপোৰ কেইযোৰমান বনালোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈও ভিডিঅ'বিলাক পাই থাকে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ